নমস্কাৰ। প্ৰথমতে মই তামুলপুৰ নতুন জিলা গঠন হ'ল ইয়াৰ কাৰণে আমাৰ অসমৰ সকলোৰে শ্ৰদ্ধাৰ আমাৰ মৰমৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ ধন্যবাদ জনাইছোঁ। তেখেতৰ এটা ভাল চিন্তাৰ কাৰণে আমাৰ বিটিআৰত নতুন আৰু এখন জিলা গঠন হ'ল আৰু যোৱাকালি ডিচি এপইণ্ট হৈ গ'ল, আজি SP এপইণ্ট হৈ গ'ল আৰু অহা 26 জানুৱাৰী তাৰিখত অসমৰ কেবিনেট মন্ত্ৰী ইউজি ব্ৰহ্ম ডাঙৰীয়া গণতন্ত্ৰ দিৱসত পতাকা উত্তোলন কৰিব। আমাৰ বিটিআৰত গাঁও কৰ্তন আৰু গাঁও অন্তৰ্ভুক্ত কৰা এটা দফা আছে। ইয়াৰ পিছত বহুখিনি নতুন জিলা হ'বলৈ গৈ আছে, কিন্তু প্ৰথম তামুলপুৰ জিলাখন গঠন কৰি দিয়াৰ কাৰণে মই ধন্যবাদ জনাইছোঁ আৰু তামুলপুৰবাসী ৰাইজকো মই কংগ্ৰেচুলেশ্যন জনাইছোঁ। তেখেতসকলে বহুত দিন আশা কৰি থকা এটা জিলা পাবলৈ সক্ষম হৈছে আৰু এই চেগতে মই 2020 চনৰ 27 তাৰিখত যিটো শান্তি চুক্তি হৈ গ'ল, ইয়াৰ স্বাক্ষৰকাৰী NDPৰ নেতৃত্ব নিখিল বড়ো ছাত্ৰ সন্থা আৰু UPPৰ নেতৃত্বক মই ধন্যবাদ জনাইছোঁ আৰু ইয়াৰ লগতে সকলো শ্বহীদসকলক মই শ্ৰদ্ধাঞ্জলি জনাইছোঁ। তেখেতসকলৰ চেষ্টাৰ কাৰণে আজি বড়োসকলৰ 3টা চুক্তি হৈ গ'ল। এই শান্তি চুক্তিৰ দ্বাৰা আমাৰ বহুতখিনি সমস্যা সমাধান হৈ গ'ল আৰু এই শান্তিৰ চুক্তিৰ দ্বাৰা আমাৰ উন্নয়নৰ বাটটো অধিকভাৱে মুকলি হৈ গ'ল। বিটিআৰ চুক্তিৰ বহুখিনি দফা ৰূপায়ণ হ'ল আৰু বহুখিনি দফা ৰূপায়ণ হ'বলৈ গৈ আছে আৰু ইয়াৰ কাৰণে মই ভাৰতৰ প্ৰধানমন্ত্ৰী, ভাৰতৰ গৃহমন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰী সকলোকে ধন্যবাদ জনাইছোঁ আৰু এই অঞ্চলৰ উন্নয়নৰ স্বাৰ্থত, এই অঞ্চলত শান্তি চিৰস্থায়ী কৰাৰ স্বাৰ্থত বিটিআৰ চুক্তিৰ বাকীখিনি দফা অতি শীঘ্ৰে ৰূপায়ণ কৰিবলৈ মই কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰক অনুৰোধ জনাইছোঁ আৰু গণৰাজ্য দিৱসৰ শুভকামনা মই সকলোলৈকে জ্ঞাপন কৰিছোঁ। খুলুমবাই। गिबियावनो आङो आसामनि गिबि मन्त्रि डक्टर हिमन्त बिश्व शर्मा बिथांनो रोजा रोजा साबायखर बावदों। 2020 मायथाइनि 27 जानुवारियाव बिटिआर गोरोबथा जानायनि उनाव जोंनि बिटिआर ओनसोलाव गामि सोनाय आरो गामि दानख'नायनि उनाव गोबां गोदान जिल्लाफोर जानो गोनां दङमोन, नाथाय बिनि गेजेरावनो गिबिसिन हिसाबै तामुलपुर जिल्लाखौ फोसावबाय आरो अलरेडि मैया बेवहाय डिपुटि कमिशनार एपइन्ट खालामबाय आरो दिनै SP एपइन्ट खालामबाय आरो फैगौ 26 जानुवारियाव रिपाब्लिक डे बेवहाय फालिनाय जागोन आरो आसामनि केबिनेट मन्त्रि इउजि ब्रह्म बिथाङा बेवहाय फिरफिला दैखांगोन। बेयो जोंनि थाखाय जोबोद मोनसे गोग्गाथावना बाथ्रा। जों बयबो मिथिगौ जे जोंनि जि पलिसि, गभर्नमेन्ट पलिसि, बेवहाय डिस्ट्रिक्टफोरखौ मोनसे इउनिट हमनाय जायो। दा गोदान डिस्ट्रिक्ट मोनसे जों मोननाय माने जोंनि डेभेलपमेन्टआ आरोबाव फार्स्ट जानाय बे ओनसोलाव। दा बेनिखायनो आङो तामुलपुर ओनसोलनि रायजो राजानोबो कंग्रेचुलेसन बावो आरो बेजों लोगोसे गोलाव सम बड'लेण्ड सोमावसारनाय जोंनि गासैबो मुंख्लंफोरनो आं साबायखर बावो। बेजों लोगोसे थांनाय गोरोबथायाव बाहागो लानाय गुबैयै NDPनि लिडार बिथांमोन, दुलाराय बर' फरायसा आफाद UPPO आरो गासैबो रायजो राजानिसिम आङो साबायखर बावो बे गोदान जिल्ला जानायनि थाखाय आरो बिटिआर गोरोबथाया मोनफा मोनफा दफा आबुं महरै जाफुंसार महर मोनगासिनो दङ आरो थाबैनो बे गासैबो दफाया जाफुंसार महर मोनगोन आरो बिटिआर ओनसोला गोजोन खौसेथिजों लोगोसे मोनसे जौगासार ओनसोल महरै गायसनजागोन, आं बेखौ मिजिंथिदों। 1 2 3
এটা কথা হ'ল তামোলপুৰ আমাৰ জিলা হ'ল 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 এটা কথা হ'ল তামোলপুৰ আমাৰ জিলা হ'ল 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 কেঞ্চাৰ মেডিকেল হ'ল 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 ভেটেনাৰী কলেজ হ'ল 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 কেঞ্চাৰ মেডিকেল হ'ল 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 ভেটেনাৰী কলেজ হ'ল 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 এটা কথা হ'ল তামোলপুৰ আমাৰ জিলা হ'ল 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 এটা কথা হ'ল তামোলপুৰ আমাৰ জিলা হ'ল প্ৰমোদ আৰু হিমন্ত আমাৰ ভৰসা কেতিয়াও নকৰে কাকো নিৰাশা তামোলপুৰ ৰাইজৰ সপোন দি হ'ল সকলোৱে মিলি জুলি আগবাঢ়ি যাব প্ৰমোদ আৰু হিমন্ত আমাৰ ভৰসা কেতিয়াও নকৰে কাকো নিৰাশা তামোলপুৰ ৰাইজৰ সপোন দি হ'ল সকলোৱে মিলি জুলি আগবাঢ়ি যাব হ'ল 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 এটা কথা হ'ল আমাৰ জিলা তামোলপুৰ হ'ল 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 এটা কথা হ'ল আমাৰ জিলা তামোলপুৰ হ'ল কি আছিল আগতে কি হৈ গ'ল জাতি ধৰ্ম নিৰ্বিশেষে একতা হ'ল আছিল আগতে কি হৈ গ'ল জাতি ধৰ্ম নিৰ্বিশেষে একতা হ'ল জহাই চাং সহায় দেখং বাট পথ হ'ল একতা দেনা যদি বান্ধভাৰ হ'ল কি আছিল আগতে কি হৈ গ'ল জাতি ধৰ্ম নিৰ্বিশেষে একতা হ'ল জহাই চাং সহায় দেখং বাট পথ হ'ল একতা দেনা যদি বান্ধভাৰ হ'ল 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 এটা কথা হ'ল তামোলপুৰ আমাৰ জিলা হ'ল 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 এটা কথা হ'ল তামোলপুৰ আমাৰ জিলা হ'ল 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 কেঞ্চাৰ মেডিকেল হ'ল 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 ভেটেনাৰী কলেজ হ'ল 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 কেঞ্চাৰ মেডিকেল হ'ল 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 ভেটেনাৰী কলেজ হ'ল 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 এটা কথা হ'ল তামোলপুৰ আমাৰ জিলা হ'ল 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 এটা কথা হ'ল তামোলপুৰ আমাৰ জিলা হ'ল তামোলপুৰ আমাৰ জিলা হ'ল তামোলপুৰ আমাৰ জিলা হ'ল তামোলপুৰ আমাৰ জিলা হ'ল নমস্কাৰ আমি তামোলপুৰ
বাকী হয় প্ৰথমতে অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অশেষ ধন্যবাদ জনাইছোঁ আৰু বিটিআৰৰ প্ৰধান শ্ৰীযুত প্ৰমোদ বড়ো ডাঙৰীয়াক অশেষ ধন্যবাদ জনাইছোঁ লগতে অসমবাসীক ধন্যবাদ জনাইছোঁ আমি তামোলপুৰ হিচাপে নতুনকৈ অসমৰ ভিতৰত জিলা হিচাপে আমি পাবলৈ সক্ষম হৈছোঁ खुलुमबाय जोङो तामुलपुर हिसाबै गोदानै जिल्ला मोननो हाबाय दा बेनिखायनो जों तामुलपुर हिसाबै गोदान जिल्ला मोननायनि थाखाय जोबोर गोजोननाय फोरमायदों तामुलपुरनि साफ्रोमबो रायजो राजानि जानानै आङो एमएलए हिसाबै मानगोनां आसामनि गिबि मन्त्रि डक्टर हिमन्त बिश्व शर्मा सार बिथांनिसिम रोजा रोजा साबायखर बावदों लोगोसेनो बिटिआरनि चिफ मानगोनां प्रमोद बर' सार बिथांनिसिमबो दिनै तामुलपुरखौ जिल्ला महरै गायसननो हानायनि थाखाय बिथांनिसिमबो रोजा रोजा साबायखर बावदों आरो तामुलपुर जिल्ला हिसाबै जों गोजोननाय मोनदों आसामनि साफ्रोमबो सुबुंफोरनिसिमबो जों दिनैहाय तामुलपुर गोदान जिल्लानि जानानै बयनिसिमबो साबायखर बावदों आरो तामुलपुरखौ जों उननि समफोराव मोजाङै गंसे आदर्श जिल्ला आरो जौगानाय जिल्ला हिसाबै गायसनलांनो थाखाय जों बयबो खामानि मावनांगोन आरो रायजो राजा बयनिसिमबो गाहाम हामलायनाय बावनाय जाबाय तामुलपुर जिल्ला जानाय लोगो लोगो आं जोबोद गोजोननायजों लोगोसे बिथां जोंनि आसामनि चिफ मिनिस्टार हेमन्त बिश्व शर्मा लोगोसे जोंनि बिटिसिनि चिफ मानगोनां प्रमोद बर' बिथांनिसिम आं मागो दमासिनि आरो दिनैनि जानाखि बाथौ फोरबो बै बाथौ फोरबोनि गेजेरजों गोजोन हामलायनाय बावहरदों जाहाथे बिथांमोना आरो इयुनाव बेफोरबायदि जाथिनि हारिनि आरो रायजोनि मोजां खामानि मावो बेखिनिखौनो आङो बुंनानै फोजोबनो होननानै सानबाय गोजोन्थों गोसोआव गोबां रंजानाय मोनदों मानो होननानै बुङोब्ला गोबाव सम संग्राम खालामनानै जिखिनि आन्दलन खालामबोदों आरो बे आन्दलननि गेजेरजों दिनै जोङो बे तामुलपुरखौ जिल्ला महरै जोङो दिनै मोननो हाबाय बेनिखायनो जोङो गोसोआव जोबोद रंजानाय मोनदों आरो जोङो इउपिपिएलनि दोलोनिफ्रायबो जोङो गोबां बे खुसि जादों आरो जिहेतु जों संग्राम खालामबोदोंमोन बे संग्रामनि फिथाइखौ जोङो दिनै मोननायखाय जोङो गोसोआव जोबोद रंजानाय मोनदों आङो गिबियावनो साबायखर बावनो सानदों जोंनि भारतनि नरेन्द्र मदि बिथांखौ आंनि गोसो गोरबोनिफ्राय जोबोद साबायखर बावदों आरो आसामनि गिबि मन्त्रि डक्टर हिमन्त बिश्व शर्मा आरो जोंनि दानि बिटिआरनि चिफ प्रमोद बर' बिथांखौ रोजा रोजा साबायखर बावबाय मानोना बुंबा बिथांमोननि नाजानाय रायजो राजानि जितु अननायनि गेजेरजों जोङो दिनै तामुलपुराव जोङो जिल्ला गोदानै मोनफुंनो हाबाय आंनिफ्राय जोबोद माने खुसि आरो रंजानाय दङ খবৰটোৱে আমাক তামোলপুৰবাসী হিচাপে যথেষ্ট উৎসাহিত কৰিছে যথেষ্ট উৎফুল্লিত কৰিছে পূৰ্বৰ জিলা বাক্সা জিলাৰ সদৰলৈ যোৱাৰ ক্ষেত্ৰত আমি যাতায়াতৰ যি ধৰণৰ সমস্যাৰ সন্মুখীন হৈছিলোঁ এই সমস্যাবোৰ আমাৰ দূৰ হৈছে আৰু তামোলপুৰীয়া ৰাইজৰ এটা দীৰ্ঘদিনীয়া দাবী আছিল তামোলপুৰখনক জিলা ৰূপে চোৱাৰ আৰু এই দাবী আজি সাৰ্থক হৈছে আমি ইয়াৰ বাবে কৃতজ্ঞতা জনাইছোঁ নিখিল বড়ো ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি আমাৰ আটাইৰে চিনাকি শ্ৰদ্ধাৰ বিটিআৰ চিফ সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াক আমি তেওঁক ধন্যবাদ জনাইছোঁ তামোলপুৰক জিলা হিচাপে পোৱাৰ ক্ষেত্ৰত তেওঁৰ যি অৰিহণা এই অৰিহণা আমি বাৰুকৈয়ে স্বীকাৰ কৰিছোঁ জনাইছোঁ ৭৩ সংখ্যক গণৰাজ্য দিৱসতে মই তামোলপুৰীয়া হিচাপে নিজকে গৌৰৱিত অনুভৱ কৰিছোঁ যিহেতু আমাৰ তামোলপুৰখন এখন তামোলপুৰৰ পৰা তামোলপুৰ মহকুমাৰ পৰা তামোলপুৰ জিলা হিচাপে পূৰ্ণ ৰূপ পাবলৈ সক্ষম হৈছে তাৰ বাবে মই বিটিআৰৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে আমি তামোলপুৰবাসীয়ে ইয়াত আমি যিসমূহ ইতিমধ্যে বিটিআৰ চুক্তিৰ জৰিয়তে পাবলৈ সক্ষম হৈছোঁ মেডিকেল কলেজকে আদি কৰি বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠান ইতিমধ্যে ইয়াত গঢ় ল'ব কিছুদিন পিছতে তো তাৰ বাবে মই তেখেতসকলক আৰু ইয়াৰ যিসকল উদ্যোক্তা তথা যি তামোলপুৰ সমষ্টিৰ হৈ যে উন্নয়নৰ কাম কৰিব তেওঁসকলক আগন্তুক দিনবোৰতো তেওঁসকলে যাতে এই ধৰণৰ উন্নয়নৰ গতিত তামোলপুৰখন এক সুন্দৰ ৰূপ দিব বুলি আশা ৰাখিলোঁ खुलुमबाय गिबियावनो आङो आसामनि गिबि मन्त्रि डक्टर हिमन्त बिश्व शर्मा बिथांनो रोजा रोजा साबायखर बावदों